ইমান ৰাতি হ'ল এতিয়ালৈকে আহি পোৱাহি নাই। আজিকালি মানুহজন ইমান দেৰি কৰিব লৈছে। তেওঁ ভালকৈয়ে জানে তেওঁ আহি নোপোৱালৈকে মোৰ কিমান চিন্তা হৈ থাকে। ফোন এটা কৰিতো অন্ততঃ কৈ দিব পাৰে যে দেৰি হ'ব। আগতে অৱশ্যে মানুহজন এনেকুৱা একেবাৰেই নাছিল। বিয়াৰ কেইদিনমান পিছলৈকে তেখেত কামলৈ যাবলৈ ইচ্ছাই কৰা নাছিল। মোৰ ওচৰৰ পৰা আঁতৰি যাবলৈ বোলে মনেই নাযায় তেওঁৰ। সম্পূৰ্ণ 2টা বছৰ ভাল পোৱাৰ অন্তত আমাৰ বিয়াখন হৈছিল। সেইবাবেই চাগে মোৰ প্ৰতি তেওঁ বহুত হেঁপাহ আছিল। কিন্তু তেওঁৰ মোৰ প্ৰতি থকা ভালপোৱাবোৰ যেন লাহে লাহে নাইকিয়া হ'ব ধৰিছে। অৱশ্যে তেওঁক দুখ দি লাভ নাই, কাৰণ অকল ভালপোৱা দিটো আৰু সংসাৰখন চলাব নোৱাৰি। এতিয়া ঘৰখনত মাত্ৰ আমি 3জন মানুহ, এখেত, মই আৰু শাহু মা। 3জনীয়ে আমাৰ এই পৰিয়ালটো যেনিবা টানিজনী হ'লেও ভালকৈয়ে চলি আছো। কিন্তু লাহে লাহে আমাৰ সদস্যৰ সংখ্যাও বাঢ়িব, আমাৰোতো ল'ৰা ছোৱালী হ'ব। সেইবোৰ কথা চিন্তা কৰিয়ে চাগে মানুহজনে আৰু বেছি কষ্ট কৰিব লৈছে। আগতে সন্ধিয়া সময়তে আহি ঘৰ পায়হি, এতিয়া বহুত ৰাতিয়ে হয়। আৰু বহুত বেছি দেৰি হৈ গ'লে মাজে মাজে ঘৰলৈ নাহে। মানুহজনক ইমান কষ্ট কৰা দেখি মোৰ বহুত বেয়া লাগে। বোৱাৰী, তই ৰমেনৰ কাৰণে এতিয়াও ৰৈ আছ ন, নোখোৱা নোবোৱাকে? তাতকে ফোন এটা কৰি সুধি নলওঁ কিয় আহিবনে নাহে? সি দেখোন আজিকালি মাজে মাজে নহাকৈ থাকে। এখেতে মোক ফোন কৰিবলৈ মনা কৰিছে মা। কামৰ সময়ত বোলে মই ফোন কৰিলে তেখেতৰ দিগদাৰ হয়। কামৰ সময়খিনিত বোলে ফোনটো নচলায়, চাইলেণ্ট কৰি থৈ দিয়ে। সেইকাৰণে মাজে মাজে মই ফোন কৰিলেও তেখেতে ৰিচিভ কৰিব নোৱাৰে। ভগৱানেহে জানে আৰু ৰমেনে যোৱা কেইদিনমানৰ পৰা এইবোৰ কি আৰম্ভ কৰিছে। এনেকুৱা কি কাম কৰিব লাগে সি যে ৰাতি ৰাতি ঘৰলৈ আহিব নোৱাৰে? ঘৰত তাৰ ঘৈণীয়েক আৰু মাক যে অকলে থাকে সেই কথা সি গম নাপায় নেকি? তই তাক অকণমান বুজাবিচোন বোৱাৰী। আগত আমি যেনেকৈ চলি আছিলো এতিয়াতো তেনেকৈয়ে চলি আছো। সি ইমান দেৰি দেৰিলৈকে কাম কৰিনো কি কৰিছে মই সেইটোহে বুজি পোৱা নাই। মই মাজে মাজে এইটো কথা কওঁ মা, কিন্তু তেখেতে চাগে ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে এইখিনি কৰি আছে। চা বোৱাৰী, তই ৰমেনক বিশ্বাস কৰ সেইটো ভাল কথা, কিন্তু ইমানো বেছি বিশ্বাস নকৰিবিও। সি মোৰ নিজৰ ল'ৰা হয়, তই মোৰ বোৱাৰী হয়, তথাপিও মই তোক এইখিনি কথা ক'বলৈ বাধ্য হৈছো। আজিকালি দিনকাল ভাল নহয়, গাঁৱলৈ ওলাই গ'লেই বহুত কিবা কিবি শুনিবলৈ পাওঁ। আজিকালি তোৰ লগতো সি বৰকৈ কথা নপতা হৈছে, মই মন কৰিছো নহয়। মা, আপুনি মিছাকৈয়ে চিন্তা কৰিছে। তেখেত আপোনাৰ ল'ৰা হয়, আপুনি নাজানে নেকি তেখেত কিমান ভাল হয়? তেওঁক সন্দেহ কৰিলে মোক পাপেহে চুব। আমাৰ কাৰণেতো তেওঁ ইমান কষ্ট কৰি আছে। ইমান আকৰি আজলি হৈ থাকিলে আজিৰ যুগত নচলিব বোৱাৰী। মই তহঁতৰ ভালৰ কাৰণেই কৈ আছো, ৰমেনৰ ওপৰত অকণমান চকু ৰাখিবি। মোৰ আই বোপায়ে আগতে এটা কথাই কৈছিল, সদায় স্বামীৰ মতে চলিব লাগে, স্বামীয়ে ভাল পোৱা কাম কৰিব লাগে। মিছাতে মই তেওঁক সন্দেহ কৰি তেওঁক মই কষ্ট দিব নোখোজো মা। তোৰ মা দেউতাই যে তোক বহুত ভাল সংস্কাৰ দি ডাঙৰ কৰিছে সেই কথা আমি ভালকৈ বুজি পাইছো বোৱাৰী। বিয়া হৈ অহাৰে পৰা আমাৰ এই ঘৰখন সংসাৰখন কিমান ধুনীয়াকৈ চলাই নি আছ। গাঁৱৰ মানুহখিনিয়েও কয় আগতকৈ ঘৰখন বহুত ভাল হ'ল, পৰিপাটি হ'ল। আগতে মই অকলশৰীয়া আছিলো আৰু এটা বয়সলৈকেহে মন যায় এইবোৰ সজাই পৰাই ৰাখিবলৈ। মোৰে মন নোযোৱা হৈছিল বোৱাৰী, কিন্তু তই অহাৰ পিছৰে পৰা গোটেই ঘৰখন আতুম টোকাৰিকৈ ৰাখিব ধৰিলি। সকলো ফালৰ পৰাই তই বহুত ভাল, সংসাৰখন বহুত ধুনীয়াকৈ চলাই আছ। সেই সোণৰ সংসাৰখন ভাঙি যোৱাটো মই নিবিচাৰো। বোৱাৰী, এতিয়া ভিতৰলৈ আহ, সি চাগে আজি নাহিবই আৰু। তই খাই বৈ শুই থাকি খওক আকৌ। গোটেই দিনটো কষ্ট কৰি আহিছে আৰু এতিয়া ভাতখিনি মুখৰ আগত লৈ বহি আছে যে। এইবোৰ তুমি কি বনাইছা অঞ্জলি? মুখত ল'বই নোৱাৰি দেখোন। নাখাওঁ মই এসোপা, পেলাই দিয়াগে। কিয়, কি হ'লনো? মই দেখোন খাই ঠিকেই পাইছিলো, তই ইমান বেয়া পাইছনে? আৰু ৰমেন, তোৰ হৈছে কি আচলতে মোক ভালকৈ কচোন। কালি ৰাতিও ঘৰলৈ নাহিলি, গোটেই ৰাতি বোৱাৰীজনীয়ে কিমান চিন্তা কৰি আছিল। ৰাতিও তাই নোখোৱাকৈয়ে শুলে, দিনৰ দিনটো কাম বন কৰি আছে, দিনতো ভালকে একো খোৱা নাই। তই অহালৈ ৰৈ আছিলে। তাই কি খাইছে কি নাই খোৱা তইতো এবাৰো আহি সোধা নাই, আহিয়ে তাইক গালি খপনি পাৰিবলৈ লাগি গলি। মই তাইক খাবলৈ মনা কৰিছোঁ নেকি মা? মই কামত থাকোঁ গোটেই দিনটো, তাইক খাই দিব লাগে আকৌ। মোৰ কাৰণে ৰৈ থাকিবনো কিয় লাগে? মোৰ বহুত কাম থাকে, সেইকাৰণে কেতিয়াবা আহিব নোৱাৰিব পাৰোঁ, যেনেকৈ কালি নোৱাৰিলোঁ। আগত দেখোন সদায় আমি একেলগে বহি ভাত খাইছিলোঁ। মই আপোনাৰ লগত নবহিলে আপুনি ভাত খাবৰ ইচ্ছাই কৰা নাছিল। আৰু তেতিয়া মই ভালকৈ ৰন্ধা বঢ়া কৰিব নাজানিছিলোঁ। যিয়ে বনাইছিলোঁ আপুনি বহুত তৃপ্তিৰে খাইছিলে। কিন্তু এতিয়া আপোনাৰ কি হৈছে? তৰকাৰীখন ইমান বেয়া পালেনে আপুনি? বনাই হোৱাৰ পিছত মই সদায় দৰে অকণমান মুখত দি চাইছিলোঁ, মোৰতো ঠিকেই লাগিছে। কিন্তু আপুনি ইমান বেয়া পালেনে? হ'ব দিয়ক, মই আপোনাৰ কাৰণে বেলেগ কিবা এটা বনাই আনো। গোটেই দিনটো কাম কৰি ভাগৰি জুগৰি আহিছে, এতিয়া ভাত সাজ ভালকৈ খাই নহ'লে মোৰ বহুত বেয়া লাগিব। নালাগে থোৱা, মোৰ ভোক নাই এতিয়া। চাওকচোন বাৰু মা, ভাতকেইটাও নাখালে। গোটেই ৰাতি আজি চাগে তেখেতৰ টোপনিয়ে নাহিব। যাব দে তাক, যি কৰে কৰি থাকক। মই কিন্তু তাৰ লক্ষণবোৰ ভাল দেখা নাই। আৰু বোৱাৰী, আজিৰ পৰা তই কিন্তু তাৰ কাৰণে এনেকৈ বাট চাই নাথাকিবি ভাত খাবলৈ। শুনিলি নহয় সি কি ক'লে? এফালে তই ভোকে লঘোনে থাক আৰু সি আহি তোৰ খবৰ এটা নলয়। কি যে মেছেজবোৰ কৰি থাকে।
কোনে কি মেছেজ কৰিছে? কিবা জমনি কথা কৈছে নেকি? মোকো কওকচোন, ময়ো অকণমান হাঁহো। তুমি আকৌ ইয়ালৈ কিয় আহিলা? তোমাক মই কৈছিলোঁ নহয় কেইদিনমানৰ কাৰণে তুমি মাৰ লগতে শুবা। আজি আকৌ এইটো ৰুমলৈ গুচি আহিলা যে, কি হ'ল? মই আপোনাক চাবলৈহে আহিছিলোঁ। আপুনি ভাত নোখোৱাকৈ গুচি আহিলে। কিবা জ্বৰেই হৈছে নেকি চাবলৈ আহিছিলোঁ। জ্বৰ হৈ থাকিলেও মানুহে সোৱাদ নাপায় নহয়, সেইকাৰণে মোৰ বৰ চিন্তা লাগিছিল। অঞ্জলি, তুমি ইমান ভাল হৈ দেখুৱাবলৈ কিয় চেষ্টা কৰা? মোৰ জ্বৰ হ'লে মই তোমাক ক'লো হ'লে নহয়। কিন্তু মই আপোনাৰ ওচৰলৈ আহিলে আপুনি ইমান বেয়া পায় কিয়? মই আপোনাৰ পত্নী হয়। আপোনাৰ ওচৰলৈ নাহি মই ক'লৈ যাম বাৰু? তুমি সেইবোৰ নুবুজিবা। ঘৰখন চলাবলৈ মোৰ কিমান কষ্ট কৰিব লাগে। মোবাইলতো মোৰ বহুত কাম থাকে। তুমি ওচৰত থাকিলে মই সেইবোৰ কৰিবলৈ অলপ দিগদাৰ পাওঁ, সেইকাৰণেহে কওঁ। আৰু মাৰো এতিয়া বয়স হৈছে, বেমাৰ আজাৰ হৈ থাকে। তুমি মাৰ লগত শুলেনো কি হয়? মই মাৰ লগতে শুম, তাত মোৰ একো আপত্তি নাই। কিন্তু সেইবুলি মই আপোনাৰ ওচৰলৈ আহিব নোৱাৰিম নেকি? আপোনাৰ বাৰু মনত আছেনে আগৰ সময়বোৰ? আপুনি কামৰ পৰা অহাৰ পিছত মই মোৰ গোটেই দিনটোৰ সকলো কথা আপোনাক কৈছিলোঁ, আৰু আপুনিও তেনেকৈ আপোনাৰ লগত কি হ'ল কি নাই হোৱা সকলো কথাই মোক কৈছিল। আৰু এতিয়া আপুনি মোৰ এটা মাতো শুনিব নোৱাৰা হৈছে। কি হৈছে আপোনাৰ কওকচোন? কি হোৱা দেখিলা মোৰ? একো হোৱা নাই। শুনা অঞ্জলি, মৰম ভালপোৱা সেইবোৰ নিজৰ জেগাত, কিন্তু ঘৰখন চলাবলৈ যে মই কষ্ট কৰিব লাগে সেই কথা তুমি বুজিব লাগিব। মইতো তোমালোকৰ কাৰণে কষ্ট কৰি আছোঁ, নিজৰ কাৰণে নহয় নহয়। আৰু এইখিনি কথা মই তোমাক আগতেও কৈছোঁ, বাৰে বাৰে বুজাই থাকিব নোৱাৰোঁ। আৰু তুমি যদি এইটো ৰুমৰ পৰা ওলাই নোযোৱা ময়ো ওলাই যাওঁ। মোক বাৰু কিহৰ কাৰণে ইমান খং কৰে এখেতে? আগৰ কথাবোৰ মনত পৰিলে বুকুখন বিষাই যায়। সেইজন মানুহেই যে এইজন, মোৰ বিশ্বাস কৰিবলৈকে টান হয়। অঞ্জলি, মই তোমাক বহুত ভাল পাওঁ। তুমি চাগে বিশ্বাস নকৰিবা, মই এইবোৰ এনেই কৈ থাকোঁ বুলি ভাবিবা, কিন্তু মই সঁচাকৈ বহুত বেছি ভাল পাওঁ তোমাক। আপোনাক মই অবিশ্বাস কৰিব পাৰোঁনে? মই জানো আপুনি মোক বহুত ভাল পায়। আৰু তুমি অঞ্জলি, তুমি তাৰমানে মোক ভাল নোপোৱা? পাওঁ, বহুত ভাল পাওঁ আপোনাক। সেইকাৰণেহে এনেকৈ লগ কৰিবলৈ আহিছোঁ। নহ'লে ঘৰত নোকোৱাকৈ এনেকৈ ল'ৰা এজনক লগ কৰিবলৈ আহিবলৈ মোৰ সাহস নাই। কিন্তু আপোনাক লগ পাবলৈ, আপোনাৰ লগত কথা পাতিবলৈ মোৰ বহুত মন যায়। সেইকাৰণে বহুত সাহস গোটাই আহোঁ। মা দেউতাই গম পালে যে মোক কি কৰিব ঠিক নাই। এনেকৈ আৰু মনে মনে কিমান দিন লগ কৰি থাকিম। চিন্তা নকৰিবা অঞ্জলি, আৰু বেছিদিন নহয়, সোনকালে মই তোমাৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ যাম। আৰু চাবাচোন, আমাৰ বিয়া হোৱাৰ পিছত মই তোমাক বহুত ভালকৈ ৰাখিম। তোমাক কোনো বস্তুৰে অভাৱ হ'ব নিদিওঁ মই। 2 বছৰৰ পৰা ভাল পাই আছোঁ তোমাক, আৰু তোমাক নিজৰ কৰি ল'বলৈ যে মোৰ কিমান মন যায়, কিমান হেঁপাহ তোমাৰ প্ৰতি মোৰ, সেয়া কেৱল মইহে বুজোঁ। তেনেহ'লে দেৰি কৰি নাথাকিব আৰু সোনকালে আমাৰ ঘৰলৈ যাব বিয়াৰ কথা ক'বলৈ। নকৰোঁ জান, দেৰি কিয় কৰিম বাৰু? মই নিজেই দেখোন তোমাক নিজৰ কৰি ল'বলৈ ইমান আগ্ৰহেৰে বাট চাই আছোঁ। কিমান যে ভাল আছিল সেই দিনবোৰ। আকৌ যদি উভতাই আনিব পাৰিলোঁ হ'লে। এখেতে মোক তেতিয়া কিমান ভাল পাইছিল। সময় বহুত হ'ল চাগে। যাওঁ, মাৰ লগতে শুই থাকোঁগৈ। মই এইটো ৰুমৰ পৰা নোলোৱালৈকে এখেতো আহি নুশুৱে নহয়। শেৱালি? ৰমেন, তুমি আহিলা? অঁ শেৱালি, আহিলোঁ। তোমাক দেখা পালেহে মোৰ মনটো শান্ত হয়। তেনেহ'লে মোক তোমাৰ ঘৰলৈ লৈ নোযোৱা কিয়? আৰু কিমান দিন এনেকৈ থাকিম? মই মাত্ৰ নামতহে তোমাৰ পত্নী হৈ আছোঁ। অকল তোমাৰ নামৰ সেন্দুৰখিনি শিৰত লগাওঁ। তোমাৰ ঘৰখনলৈ মই আজিলৈকে গৈ পোৱা নাই। আৰু কেইদিনমান ধৈৰ্য ধৰাচোন শেৱালি, সোনকালে তোমাক মই ঘৰলৈ লৈ যাম। আৰু কিমান ধৈৰ্য ধৰিম? এতিয়া আমাৰ বিয়া হোৱা প্ৰায় এবছৰেই হ'বলৈ হ'ল। তোমাকতো মই আগতেও কৈছোঁ, মোৰ মাৰ গাটো বৰ বেছি ভাল নহয়, হাৰ্টৰ প্ৰব্লেম। মই যদি হঠাৎ মাক কৈ দিওঁ যে তেওঁক নোকোৱাকৈ মই তোমাক বিয়া পাতিলোঁ, তেওঁ বহুত কষ্ট পাব নহয়। আৰু ভগৱানে নকৰক, যদি মাৰ কিবা হৈ যায় তেতিয়া কি হ'ব? মই নিজকে ক্ষমা কৰিব নোৱাৰিম মই শেৱালি। হ'ব বাৰু ৰমেন, মায়ে গাটো অলপ ভাল পালে তেতিয়াই ক'বা। ইমান দিন ধৈৰ্য ধৰিলোঁ যেতিয়া আৰু কেইদিনমান পাৰিম বাৰু। ৰ'বা, মই তোমাৰ কাৰণে কিবা এটা বনাওঁগৈ। একো খোৱা নাই নহয় চাগে তুমি? অঁ শেৱালি, যোৱাচোন সোনকালে কিবা এটা বনাই দিয়া, মোৰ বৰ ভোক লাগিছে অ'। তোমাক মই কেনেকৈ কওঁ শেৱালি, তোমাক মই মোৰ ঘৰলৈ কেতিয়াও নিব নোৱাৰোঁ, কাৰণ ঘৰত মোৰ প্ৰথম পত্নী অঞ্জলি আছে। মায়ে যদি গম পায় মই আৰু এজনী বিয়া পাতিছোঁ, মোক সেইখন ঘৰত সোমাবলৈ নিদিব। দুয়োফালে মিছা কথা কৈ কৈ মই ভাগৰি পৰিছোঁ, কিন্তু কি কৰিম? তোমাকো মই হেৰুৱাব নিবিচাৰোঁ, আৰু ঘৰতো মই তোমাৰ কথা ক'ব নোৱাৰোঁ। হাত মুখ ধুই লোৱা ৰমেন, মই তোমাৰ কাৰণে ভাত পাতি থৈ আহিছোঁ। কি হ'ল, তুমি মনটো মাৰি আছা যে? কিবা হ'ল নেকি? শেৱালি, তোমাৰ কাৰণেহে মোৰ বেয়া লাগিছে অ', তোমাক যে মই এতিয়াও মোৰ ঘৰখনলৈ লৈ যাব পৰা নাই। হ'ব দিয়াচোন ৰমেন, তোমাৰ মায়ে আগতে ভাল পাই লওকচোন। তোমাৰ মা বুলিহে কৈছোঁ, তেখেততো মোৰো মা হয়। মই আগৰ পৰা অকলশৰীয়া আছিলোঁ অ'। তুমিতো জানাই, মোৰ মা দেউতা বাই ভনী বুলিবলৈ কোনোৱেই নাই। তোমাৰ লগত বিয়া হোৱাৰ পৰা তুমিয়েই মোৰ সকলো। আৰু চাবাচোন ৰমেন, তোমাৰ ঘৰলৈ যোৱাৰ পিছত মই তোমাৰ মাৰ বহুত সেৱা যত্ন কৰিম। মোৰ নিজৰ মাৰ নিচিনা ভাবিম তেওঁক। হ'ব বাৰু শেৱালি, মই হাত ভৰি ধুই আহিছোঁ ৰ'বা।
ধন্যবাদ ভগৱান, মোক যে তুমি ইমান ভাল মানুহ এজন দিছা। ৰমেনে মাকক ইমান ভাল পায়, তেওঁ কষ্ট পাব বুলি ভাবি মোক এতিয়ালৈকে ঘৰলৈ লৈ যোৱা নাই। যিজন ল'ৰাই নিজৰ মাকক ইমান ভাল পায়, তেওঁৰ অন্তৰখন বহুত ভাল হ'ব লাগিব। মোৰতো মা দেউতা কোনোৱে নাই, আপোন বুলিবলৈ কোনো নাই মোৰ। মই যে মোৰ জীৱনত ইমান এজন ভাল মানুহ পাম ভবাই নাছিলো। আহি পালেহি আপুনি? আহিলোঁ, কিন্তু তই আজিও এইখিনিতে ৰৈ আছ যে মোৰ কাৰণে? তোক মই আৰু কিমানবাৰ ক'ব লাগে, মোৰ কাৰণে এনেকৈ তই ৰৈ নাথাকিবি। আপুনি মোক কিয় ইমান বেয়া পোৱা হৈছে? মই একো বুজি পোৱা নাই। মই কিবা ভুল কৰিলোঁ নেকি? মোক কৈ দিয়কচোন, মই শুধৰাবলৈ চেষ্টা কৰিম নহয়। সেইবোৰ কৈ লাভ নাই অঞ্জলি। শুন, মই তোক এটা কথাই কওঁ, মোৰ লগত এনেকৈ লাগি নাথাকিবি, নহ'লে কেইদিনমানৰ কাৰণে তই ঘৰলৈকে যাচোন। মোক আপুনি মাৰ ঘৰলৈ যাবলৈ কৈছে? আপুনি সেইজন মানুহেই নে যাক মই মাৰ ঘৰলৈ যোৱাৰ কথা ক'লেও খং কৰিছিল? মোৰ পৰা এদিনৰ কাৰণেও আঁতৰত থাকিব নিবিচাৰিছিল আপুনি। আৰু কিবা কৰি মাৰ ঘৰলৈ গ'লেও সেইদিনাই গৈ আপুনি মোক লৈ আহিছিল। আৰু আজি আপুনি নিজে কৈ আছে কেইদিনমানৰ কাৰণে মাৰ ঘৰলৈ যাবলৈ। আচলতে আপুনি মোক সহ্য কৰিব নোৱাৰা হৈছে। কিয়? মই কি কৰিলোঁ এনেকুৱা? আৰে বিয়াৰ পিছত প্ৰথম চব গিৰিয়েকবোৰে এনেকুৱা থাকে। সেইবুলি সদায় মই একে হৈ থাকিম নেকি? যা, বহুত দিন ঘৰলৈ যোৱা নাই, গৈ আহ, সেইকাৰণেহে কৈছোঁ। নাযাওঁ মই মাৰ ঘৰলৈ, মই আপোনাৰ লগতে থাকিম। আৰু যদি আপুনিও মোৰ লগত যায় তেতিয়াহে যাম। মোৰ কাম বন নাই আৰু ন তোক লৈ ঘূৰি ফুৰিবলৈ? তোৰ লগত কথা কৈ একো লাভ নাই। চাওঁ, আঁতৰ হয়, মই ভিতৰলৈ যাওঁ। মোৰ কোনখিনিত ভুল হৈ গ'ল অন্ততঃ সেইটোতো কৈ থৈ যাওক। বোৱাৰী, আজি আকৌ সি খং কৰিছে ন তোৰ ওপৰত? মা, নাজানো কিয় যে মানুহজন ইমান সলনি হৈ গ'ল। বোৱাৰী এইটো কথা নহয়, তাৰ কিবা এটা নিশ্চয় হৈ আছে। ভগৱানে নকৰক মোৰ যিটো সন্দেহ হৈছে সেইটো যাতে নহওক। মা, মোৰো এতিয়া তেনেকুৱাই লাগিছে। তেওঁৰ জীৱনলৈ বাৰু বেলেগ কোনোবা আহিল নেকি, যাৰ কাৰণে তেওঁ মোক দেখিব নোৱাৰা হৈছে? নহ'লে মই জনামতেতো মই কোনো দুখ কৰা নাই। মোৰ লগত তেওঁ কিয় এনেকুৱা কৰে? নে অজানিতে মই কিবা ভুল কৰি পেলালো? মা, তই একো ভুল কৰা নাই বোৱাৰী। তোৰ দৰে এজনী লখিমী ঘৈণীক সি কিহৰ কাৰণে খং কৰে? কিবা নহয় কিবা এটা আছে, আৰু তয়ে সেইটো উলিয়াব লাগিব। এটা কাম কৰ বোৱাৰী, কাইলৈ সি কামৰ জেগালৈ যোৱাৰ পিছত তয়ো তাৰ পিছে পিছে যাবি। কিন্তু চাবি সি যাতে গম নাপায়। কিয় মা, কামৰ জেগালৈ গ'লেনো কি হ'ব? মোৰ কিয় জানো এনেকুৱা লাগিছে যে কামৰ জেগাতে তাৰ কিবা নহয় কিবা এটা আছে, কিবা এটা ৰহস্য নিশ্চয় আছে। তাৰ পিছে পিছে গৈ সি কলৈ যায়, কি কৰে, কাক লগ কৰে, তই চাব লাগিব বোৱাৰী। এইটো ভাল হ'ব জানো মা? যদি এখেতৰ এনেকুৱা একোৱেই নাই, তেনেহ'লে আমি মিছাই সন্দেহ কৰা হ'ব নহয়। এখেতে গম পালে মনত কিমান দুখ পাব। বোৱাৰী, মই তোক কোৱা নাছিলোঁ তোৰ মনটো বেয়া লাগিব বুলি। কালি ৰাতি মই তাক কাৰোবাৰ লগত কথা পতা শুনিছিলোঁ ফোনত। আৰু সি যেনেকৈ কথাবোৰ পাতিছিল সেইবোৰ শুনি মই নিশ্চিত হ'লোঁ যে তাৰ জীৱনত কোনোবা নহয় কোনোবা আছে। কি? তাৰমানে সঁচাকৈয়ে এখেতৰ জীৱনত মোৰ বাহিৰেও বেলেগ কোনোবা আছে? ধৈৰ্য ধৰ বোৱাৰী, ধৈৰ্য ধৰ। আজিকালি এনেকুৱা কথাবোৰ প্ৰায়ে শুনিবলৈ পায়ে থাকো নহয়। দিনকালে এনেকুৱা চলি আছে। কি যে হৈছে মানুহবোৰৰ ধৰিব পৰা নাই। কিন্তু তোৰ লগত এনেকুৱা হ'বলৈ মই কেতিয়াও নিদিওঁ। তই সাহস কৰ বোৱাৰী, তোৰ লগত হোৱা অন্যায়ৰ প্ৰতিবাদ তই কৰিবই লাগিব। আৰু তোৰ লগত সদায় মই আছো, চিন্তা নকৰিবি। ঠিক আছে মা, মই আপুনি কোৱাৰ দৰে কৰিম। কাইলৈ এখেত ওলাই যোৱাৰ পিছত ময়ো এখেতৰ পিছে পিছে যাম। তেওঁৰ জীৱনলৈ এনেকুৱা কোন আহিলে যাৰ কাৰণে তেখেতে মোক অৱহেলা কৰিব লৈছে, সেয়া মোৰো চাব মন গৈছে। আৰে অঞ্জলি নবৌ, আজি আপুনি ইয়াত যে? বিজয় দেখোন, ভালে আছানে? মানে মোৰ এইফালে অকণমান কাম আছিলে, সেইকাৰণে আহিলোঁ। মোৰ বাৰু ভালেই নবৌ। পিছে আপোনাক ইয়াতে লগ পাই ভালেই হ'ল। মই আপোনাক লগ কৰিম বুলি ভাবিয়ে আছিলোঁ। মোক লগ কৰিম বুলি ভাবি আছিলা? কিন্তু কিয়? আপোনাক যে মই কেনেকৈ কওঁ বুজিয়ে পোৱা নাই। কিয়? কি হৈছে বিজয়? মানে ৰমেনৰ কথা এটা ক'বলৈ আছিলে আপোনাক। সি মোৰ বহুত ভাল বন্ধু হয়। সি যে এনেকুৱা কৰিব মই ভবা নাছিলোঁ কেতিয়াও। তাক বুজাই মই নোৱাৰিছোঁ আৰু। মানে বিজয়, কথাবোৰ ভালকে কোৱাচোন। এখেতে কি কৰিলেনো এনেকুৱা? নবৌ, আপোনাৰ নিচিনা ইমান মৰমীয়াল এজনী ঘৈণীয়েক থকাৰ পিছতো ৰমেনে বেলেগ এজনী ছোৱালীক বিয়া কৰাইছে নবৌ। কি? এখেতে বেলেগ এজনী ছোৱালী বিয়া কৰাইছে? সেইবোৰ শুনাৰ আগতে মই মৰি নগলো কিয়? মই জীয়াই থাকি কি কৰিম আৰু? দুখ নকৰিব নবৌ, দুখ কৰিলেনো কি হ'ব? তাক সঠিক পথলৈ ঘূৰাই আনিব লাগিব। মই তেখেতক কি দিয়া নাছিলো? মোৰ পৰা এনেকুৱা কি অভাৱ পালে তেখেতে যে বেলেগ কাৰোবাক বিয়া কৰাব লগা হ'ল? বিজয়, সেই মানুহগৰাকীক এখেতে ক'ত ৰাখিছে তুমি জানানে বাৰু? জানো নবৌ, বেছি দূৰ নহয়, আমাৰ কামৰ জেগাৰ ওচৰতে। ব'লক, মই আপোনাক সেইখিনিলৈকে লৈ যাওঁ। ব'লা, আজি ময়ো চাওঁ সেইগৰাকী কোন হয় যাৰ কাৰণে এখেতে মোক ইমান বেয়া পাব ধৰিছে। শেৱালি, তুমিয়ে নেকি? হয়, ময়ে শেৱালি। পিছে আপুনি বেয়া নাপাব দেই, মই আপোনাক চিনি পোৱা নাই।
তুমি আৰু চোৱাচোন মোৰ গোটেই জীৱনটোৱে তুমি ধ্বংস কৰি দিলা। আৰে আপুনি কোন হয়? মই আপোনাক চিনিও নাপাওঁ আৰু আপুনি এইবোৰ কি কৈ আছে? তুমি চিনি নোপোৱা মোক? মই অঞ্জলি। এতিয়াও চিনি পোৱা নাইনে? অঞ্জলি? কোন অঞ্জলি? মই কেনেকৈ চিনি পাম? ৰমেনকতো ভালকৈ চিনি পোৱা? হয়, ৰমেন মোৰ হাজবেণ্ডৰ নাম। কিন্তু আপুনি তেখেতক কেনেকৈ চিনি পায়? তোমাৰ স্বামী? তোমাৰ স্বামী হোৱাৰ আগতে তেখেত মোৰ স্বামী হয়। কি? এইবোৰ কি কৈ আছে? পাগলে নে কি জানো ক'ৰ পৰা আহিছে? পাগল নহয়, এতিয়ালৈকে মই পাগল হোৱা নাই। কিন্তু তোমালোক দুয়ো মিলি মোক পাগল কৰিবলৈকে ওলাইছা। আপুনি এইবোৰ কি কৈ আছে? ভালকৈ কওকচোন। তুমি সঁচাকৈ কোৱাচোন, ৰমেনে মোৰ কথা তোমাক একোৱেই কোৱা নাই? অঞ্জলি নামৰ কাৰো কথাই তেওঁ মোক কোৱা নাই। কোন হয় আপুনি তেখেতৰ? মই ক'লোৱে নহয় তোমাক, মই তেখেতৰ প্ৰথম পত্নী। আমাৰ বিয়া হোৱা 3 বছৰ মানেই হ'ল। প্ৰথম 2টা বছৰ বহুত ভালকৈ গৈছিল, কিন্তু এতিয়া চব খেলি মেলি হৈ গ'ল। আৰু তাৰ কাৰণ মই আজিহে গম পাইছোঁ। তেখেতে মোৰ লগত কিয় এনেকুৱা কৰিলে? কিয়? মোক তাৰ উত্তৰ লাগে। মইতো তেওঁৰ লগত জোৰ জবস্তি বিয়া হোৱা নাছিলোঁ। তেখেতে মোক বহুত বছৰ ধৰি ভাল পাই আছিল। ভাল পাইহে তেওঁ মোক বিয়া কৰাইছিল। মোক ইমান ভাল পোৱা মানুহজনক তুমি মোৰ পৰা কাঢ়ি লৈ গ'লা। তুমি কিয় এনেকুৱা কৰিলা? এজন বিবাহিত পুৰুষক কিয় নিজৰ জালত ফচালা? ৰমেন বিবাহিত হয়? মই এই কথা গম পোৱা নাছিলোঁ। তুমি সঁচাকৈ কৈছানে? তেওঁ যে আগতে বিয়া পাতিছে সেই কথা তোমাক কোৱাই নাই এদিনো? নাই কোৱা। কোৱা হ'লে মই তেওঁৰ লগত কিয় বিয়া হ'লো হ'লে? তেনেহ'লে যিজন মানুহৰ বিষয়ে তুমি ভালকৈ নাজানাই, তেওঁৰ লগত তুমি কিয় বিয়া হ'লা? মই ৰমেনক বহুত ভাল মানুহ বুলি ভাবিছিলোঁ, সেইকাৰণেহে তাৰ লগত বিয়া হ'লো। আমাৰ পৰিচয় ফেচবুকৰ জৰিয়তে হৈছিল। তাত কিন্তু সি বিবাহিত বুলি লিখা নাছিল আৰু ক'তো আপোনাৰ ফটোও নাছিল। আমি লগ কৰোঁতেও সি বিয়া পতা নাই বুলিয়ে কৈছিলে। ময়ো একেবাৰে অকলশৰীয়া এজনী ছোৱালী, কোনো নাই মোৰ। ৰমেনকে মই নিজৰ বুলি আঁকোৱালি লৈছিলোঁ আৰু এদিন তাৰ লগত বিয়া হৈছিলোঁ। এটা মন্দিৰত মনে মনে নি সি মোক বিয়া কৰাইছিল। আৰু মই যেতিয়াই তাৰ ঘৰলৈ যোৱাৰ কথা কৈছিলোঁ, তেতিয়াই সি মোক এটাই উত্তৰ দিছিল যে তাৰ মাকৰ গা বেয়া, হাৰ্টৰ প্ৰব্লেম হৈ আছে, সেইকাৰণে আমাৰ বিয়াৰ কথাটো ইমান সহজে ক'ব নোৱাৰে। কিন্তু কেইদিনমানৰ পিছতে সি ঘৰত কম বুলি কৈছিলে। কিন্তু মই ভবা নাছিলোঁ যে তাৰ আগতে এনেকুৱা কথা শুনিবলৈ পাম। তাৰমানে তেখেতে নিজৰ সুস্থ সবল মাকজনীক হাৰ্টৰ ৰোগী বনাই দিলে। তাৰমানে সি মোক চব মিছা কথাই কৈ আছিল, এটা কথাও সঁচাকে কোৱা নাছিল। মোক বেয়া পাই নাথাকিব, মই গম পোৱা নাছিলোঁ যে মই কাৰোবাৰ সংসাৰ ধ্বংস কৰি আছোঁ। বিশ্বাস কৰক, তেওঁ বিয়া কৰাইছে বুলি গম পালে মই তেওঁৰ জীৱনলৈ কেতিয়াও নাহিলোঁ হ'লে। মোক আপুনি ক্ষমা কৰি দিব। আচলতে মোৰ নিজৰ মা দেউতা বা ভাই ককাই থকা হ'লে তেখেতৰ বিষয়ে বিয়াৰ আগতে খবৰ ল'লে হ'লে। মইতো প্ৰেমত অন্ধ হৈ পৰিছিলোঁ। তেখেতৰ চব কথাই মই সঁচা বুলি ভাবিছিলোঁ। তুমি মোক ক্ষমা খুজিব নালাগে। তুমিনো কি দুখ কৰিছা? তুমিতো একো গমেই পোৱা নাছিলা। আচলতে ভুল চাগে ক'ৰবাত নহয় ক'ৰবাত মোৰেই হৈ গ'ল, যাৰ কাৰণে তেখেতে মোক এৰি তোমাক বিয়া কৰালে। তেওঁ যদি সঁচাকৈ তোমাক বিচাৰে, তোমাক ইমানেই ভাল পায়, তেনেহ'লে মই আঁতৰি যাম তোমালোকৰ মাজৰ পৰা। এইবোৰ কি কৈছে আপুনি? আপুনি তেখেতৰ জীৱনলৈ প্ৰথম আহিছিল, মইহে মাজত সোমাইছিলোঁ। গম নোপোৱাকে হ'লেও মই আপোনালোকৰ মাজত সোমাইছিলোঁ আৰু মই আঁতৰি যাম এতিয়া। ৰমেন আপোনাৰ আৰু সদায় আপোনাৰ হৈয়ে থাকিব। কিন্তু শেৱালি, জোৰ কৰি তেওঁক মই মোৰ কৰি ল'লেও আকৌ জানো সেই ভালপোৱাখিনি ঘূৰাই পাম? আমি একেখন ঘৰত থাকিও দেখোন বহুত পৰ হৈ যাম। সেনেকৈ মই জীয়াই থাকিব নোৱাৰিম অ' শেৱালি। মোৰ মনৰ মানুহজনে মোৰ লগত মাত বোল নকৰাকৈ আঁতৰি আঁতৰি থাকিব। মই সেয়া গোটেই জীৱন সহ্য কৰি থাকিব নোৱাৰোঁ। তোমালোক দুয়ো যদি ইজনে সিজনক বিচাৰি চাই, তেনেহ'লে মই আঁতৰি যাম। চিন্তা নকৰিবা, মই ডিভোৰ্চ দি দিম আৰু মোক টকা পইচা একো নালাগে। মোৰ মনৰ মানুহজনকে মই তোমাক দি দিম। মোক আৰু টকা পইচাৰ কি দৰকাৰ কোৱাচোন? কিন্তু বাইদেউ, মই আৰু কেতিয়াও ৰমেনৰ লগত থাকিব নোৱাৰোঁ। তাক মই এজন সৎ মানুহ, ভাল মানুহ বুলি ভাবিহে বিয়া হৈছিলোঁ। মোৰ গোটেই জীৱনটো একেলগে থাকিম বুলি ভাবিছিলোঁ। কিন্তু যিজন মানুহে নিজৰ মাকৰ কথা চিন্তা নকৰিলে, নিজৰ প্ৰথম পত্নীৰ কথা চিন্তা নকৰিলে, তেখেতে মোৰ কি দায়িত্ব ল'ব? আৰু আপুনি কোৱা মতে সি আপোনাক ভাল পাই বিয়া কৰাইছিল, কিন্তু বিয়াৰ পিছতে ভাল পোৱাবোৰ নাইকিয়া হৈ গ'ল কেনেকৈ? মোক লগ পোৱাৰ পিছত যেনেকৈ সি আপোনাক পাহৰি গ'ল, কি ঠিক আছে বেলেগ কাৰোবাক লগ পাই মোকো পাহৰি যাব? মই অকলশৰীয়া আছিলোঁ আৰু সদায় অকলশৰীয়াই হৈ থাকিব লাগিব। মই বহুত বিশ্বাস কৰিছিলোঁ ৰমেনক। বাইদেউ, কেনেবাকৈ আপুনি মোৰ লগত এইবোৰ মিছা কথা কৈ থকা নাইতো? কাৰণ মানুহ চিনি পোৱাত মই ইমান ডাঙৰ ভুল কৰিলোঁ বুলি মই নিজে মানি ল'ব পৰা নাই। নাই কোৱা শেৱালি,
মই ইমান ডাঙৰ মিছা কথা এটা কিয় ক'ম বাৰু? মই বুজি পাইছোঁ হঠাৎ তুমি এনেকুৱা কথা এটা শুনি মানি ল'বলৈ অকণমান কষ্ট হৈছে তোমাৰ। এটা কাম কৰা, ব'লা তুমি আজি মোৰ লগত আমাৰ ঘৰলৈ ব'লা। ৰমেন যেতিয়া ঘৰলৈ যাব তেতিয়াই সকলো কথা ওলাই পৰিব। এইজনী শেৱালি। আৰু আপোনাৰ সন্দেহ ঠিকেই আছিল মা। আপুনি যে মাজে মাজে দেখা পাইছিলে এখেতে কোনোবা ছোৱালীৰ লগত কথা পাতি থাকে, তাই বেলেগ কোনো নহয়, শেৱালিয়ে আছিল। তাৰমানে তই সেইজনী যোনে মোৰ ল'ৰাটোৰ মূৰটো খালি। মোৰ বোৱাৰীৰ ইমান কষ্টৰে গঢ়া সংসাৰখন তই জুই লগাই দিলি। মা, শেৱালিক দুখ দি লাভ নাই। তাই এইবোৰ একোৱেই গম পোৱা নাছিল। এখেতে তাইৰ পৰা সকলো কথাই লুকুৱাই ৰাখিছিল। তেখেত অবিবাহিত বুলি কৈছিল। আৰু আপুনি জানেনে মা, এখেতে মিছা কথা কৈ শেৱালিক বিয়াও কৰাইছে। কি? ৰমেনে এই ছোৱালীজনীক বিয়াও কৰালে? মা, এখেতে শেৱালিক বিয়া কৰাইছে। মই এতিয়া কি কৰোঁ, কলৈ যাওঁ মা, আপুনি কওকচোন। আপোনালোক দুয়ো মোক ক্ষমা কৰি দিব। মই সঁচাকৈয়ে গম পোৱা নাছিলোঁ যে মোৰ কাৰণে এখন সুখৰ সংসাৰ ধ্বংস হৈ আছে। কিন্তু আপোনালোকে চিন্তা নকৰিব, সেই সকলোবোৰ কথা গম পোৱাৰ পিছত আৰু মই ৰমেনৰ জীৱনত নাথাকোঁ। আঁতৰি যাম। মই ৰমেনৰ জীৱনৰ পৰা, আপোনালোকৰ জীৱনৰ পৰা বহুত দূৰলৈ আঁতৰি যাম। মোৰ কাৰণে আপোনালোকে আৰু কেতিয়াও কষ্ট নাপায়। মোৰ ল'ৰাটোৱে যে এনেকুৱা নিজ খাপৰ কাম কৰিব পাৰে, মোৰ বিশ্বাসেই হোৱা নাই। সি সঁচাকৈয়ে মোৰ গৰ্ভৰ পৰা জন্ম হৈছিল নে বাৰু? শেৱালি, তুমি ইয়াত? ৰমেন, মই ইয়াত। তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? কিয় কৰিলা কোৱা? ইমান দিনৰ পৰা তুমি মোৰ লগত চব মিছা কথাই কৈ আছিলা। মই তোমাৰ দ্বিতীয় পত্নী হয়। তোমাৰ এগৰাকী পত্নী আছে, সেই কথা তুমি মোক কিয় কোৱা নাছিলা? আৰু তোমাৰ মাৰ কথাও তুমি ইমান মিছাকৈ কৈ আছিলা। কথা, তোমাৰ মা দেখোন সুস্থ হ'বল। চি ৰমেন, চি, তুমি ইমান মিছলীয়া, ইমান বেয়া তুমি। মই সঁচা কথাবোৰ সকলোকে ক'ম বুলি ভাবিয়ে আছিলোঁ। আৰু কেতিয়া ক'লা হ'লে ৰমেন? এইবোৰ কথা তুমি মোক বিয়াৰ আগতেই ক'ব লাগিছিল। মিছা কথা কৈ তুমি মোক ভাল পোৱাৰ জালত ফচালা। মোৰ নিচিনা এজনী অকলশৰীয়া ছোৱালীক তুমি কিয় এনেকৈ ঠগিলা? মইতো একমাত্ৰ তোমাৰ ভৰসাতে গোটেই জীৱনটো কটাম বুলি ভাবিছিলোঁ। আপুনি মোৰ লগত এনেকুৱা কিয় কৰিলে কওকচোন? আপোনাৰ লগততো মই জোৰ কৰি বিয়া হৈ অহা নাছিলোঁ। আৰু বিয়াৰ পিছতো যদি আপুনি মোক এবাৰ ক'লে হ'লে যে আপোনাৰ এতিয়া মোক ভাল নলগা হৈছে, আপুনি বেলেগ কাৰোবাক ভাল পাব লৈছে, তেতিয়াও হয়তো ইমানখিনি নহ'ল হ'লে। আপোনাৰ সুখৰ কাৰণে, আপোনাৰ মন ৰাখিবৰ কাৰণে মই চব কাম কৰিব পাৰোঁ। সেই কথা আপুনিও ভালকৈ জানে। আপুনি এবাৰ মাত্ৰ কোৱা হ'লে মই আপোনাক হাঁহি হাঁহি শেৱালিক বিয়া পাতিব দিলোঁ হ'লে। মই আপোনাৰ জীৱনৰ পৰা গুচি গ'লোঁ হ'লে। কিন্তু তাকে নকৰি আপুনি আমাৰ চবকে মিছা কথা কৈ থাকিল। ইমান দিনৰ পৰা মই জীয়াই জীয়াই মৰি আছিলোঁ। আপোনাৰ কি হৈছে সেইটো চিন্তাতে মই ক'ব নোৱাৰা হৈ গৈছিলোঁ। মোক ক্ষমা কৰি দিয়া তোমালোকে। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। এনেকুৱা ভুলৰ কোনো ক্ষমা নাথাকে ৰমেন। তই দুজনীকে ছোৱালীৰ জীৱন ধ্বংস কৰি দিলি, আৰু এতিয়া তই ক্ষমা খুজিব আহিছ। ইমান সহজ বুলি ভাবিছ তই? নাজানো মা, মোৰ কি হৈ গৈছিল। মইতো অঞ্জলিক ভাল পাই বিয়া কৰাই আনিছিলোঁ, কিন্তু লাহে লাহে কি হ'ল মই নিজে বুজিব নোৱাৰা হ'লোঁ। অঞ্জলিয়ে দিনৰ দিনটো ঘৰখনৰ কামতেই ব্যস্ত হৈ থাকে, আৰু সেইকাৰণেই নেকি লাহে লাহে মোৰ তাইক বেয়া লাগিব ধৰিলে। তেনেকুৱাতে মই এদিন ফেচবুকত শেৱালিক দেখা পালোঁ। দেখা পাই মোৰ তাইক ভাল লাগি গ'ল। লাহে লাহে মই তাইৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। এদিন তাইক লগ পালোঁ, আৰু লগ পাই মোৰ তাইক বহুত বেছিয়ে ভাল লাগি গ'ল। অঞ্জলিৰ কথা শেৱালিক ক'লে শেৱালি মোৰ লগত কেতিয়াও বিয়া নহ'ল হ'লে। সেইকাৰণে মই শেৱালিৰ পৰা চব কথা লুকুৱাই ৰাখিলোঁ। তোমালোক তিনিওগৰাকীকে মই বহুত দুখ দিছোঁ, বহুত কষ্ট দিছোঁ। মই বুজিছোঁ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। এতিয়া তোমালোকে মোক যি কৰিব কোৱা মই তাকে কৰিম। মোৰ আৰু তোমাক ক'ব লগা একো নাই ৰমেন। মই আৰু তোমাক কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। যেনেকৈ তোমাৰ মৰম অঞ্জলিৰ প্ৰতি কমি গ'ল, তেনেকৈ এদিন মোৰ প্ৰতিও কমি যাব। গতিকে মই আৰু তোমাৰ লগত কেতিয়াও নাথাকোঁ। মই বহুত দূৰলৈ গুচি যাম। মা, আপোনাক মই মা বুলিয়ে সম্বোধন কৰিছোঁ। যদিও আমাৰ বিয়াখন মাত্ৰ এটা নাটকহে আছিল, তথাপিও ইমান দিনৰ পৰা মই যিহেতু ৰমেনৰ মাকক, মানে আপোনাক নিজৰ মা বুলিয়ে গণ্য কৰি আহিছিলোঁ। গতিকে মই আপোনাক মা বুলিয়ে কৈছোঁ। মা আৰু অঞ্জলি, তোমালোকে মোক ক্ষমা কৰি দিবা। মোক বেয়া পাই নাথাকিবা। মই জানি শুনি এইবোৰ কৰা নাছিলোঁ। তোমালোক সদায় সুখত থাকা, মই এইটোৱে প্ৰাৰ্থনা কৰিম। শেৱালি, তুমি সঁচাকৈ গুচি গ'লা? অঞ্জলি, মা, তোমালোকেতো অন্ততঃ মোক ক্ষমা কৰি দিয়া। অঞ্জলিক কি সুধিছ? অঞ্জলি ইমানেই সহজ সৰল আৰু তোক ইমানেই বেছি ভাল পায় যে তই হাজাৰটা ভুল কৰিলেও তাই ক্ষমা কৰি দিব। কিন্তু এইবাৰ তাই তোক ক্ষমা কৰিব নোৱাৰে। তই আৰু এইখন ঘৰত থাকিব নোৱাৰ। ওলাই যা ইয়াৰ পৰা। অঞ্জলি আজিৰ পৰা মোৰ বোৱাৰী নহয়, মোৰ ছোৱালী হ'ব। মা, তুমি মোক ওলাই যাব কৈছা? মই ক'লৈ যাম বাৰু? ক'লৈ যাওঁ যা। মোৰ এটা ল'ৰা আছিল, কিন্তু আজিৰ পৰা মোৰ সেই ল'ৰাটো মৰি গ'ল বুলি ভাবি ল'ম মই। অঞ্জলি, তোমাৰ আগত মই হাত জোৰ কৰি ক্ষমা বিচাৰিছোঁ। মোক ক্ষমা কৰি দিয়া। তুমি মাক বুজোৱাচোন।
অঞ্জলি তই কচোন, তই পাৰিবিনে ৰমেনক আকৌ আগৰ দৰে ভাল পাবলৈ, তাক আকৌ বিশ্বাস কৰিবলৈ? নোৱাৰো মা, মই আৰু কেতিয়াও নোৱাৰো এখেতক বিশ্বাস কৰিবলৈ। শুনিলি নহয়, তই এতিয়া যা ইয়াৰ পৰা। এই ঘৰ মাটি সকলোবোৰ মই এতিয়া মোৰ ছোৱালী অঞ্জলিৰ নামত কৰি দিম। তোৰ নিচিনা এটা কুলাংগাৰ ল'ৰা মোৰ নাথাকিলেও হ'ব। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ মা, ক্ষমা কৰি দিয়াচোন মোক। যা বুলি কৈছো নহয়, এতিয়া ইয়াৰ পৰা ওলাই যা। আৰু এটা কথাও মোৰ আৰু শুনিব ইচ্ছা নাই, যা ইয়াৰ পৰা। ৰমেন সঁচাকৈ ঘৰৰ পৰা ওলাই গ'ল আৰু গাঁৱৰ এটা চুকত সি সৰুকৈ ঘৰ এটা সাজি থাকিবলৈ ল'লে। আনহাতে ৰমেনৰ মাকে অঞ্জলিক নিজৰ ছোৱালী হিচাপে গ্ৰহণ কৰি ল'লে আৰু নিজৰ সা সম্পত্তি চব অঞ্জলিৰ নামত কৰি দিলে। অঞ্জলিয়ে এটা কণমানি ল'ৰা তুলি ল'লে। সেই কণমানিটো লৈয়ে এতিয়া অঞ্জলি সুখেৰে আছে।